নিশ্চয় কচিবুকৰ বাবা মৰা নাই আমাৰ মাজত কেই নাই আহিব কি হয় আপোনাৰ? মই যে চিনিয়া কওঁ বাবা দেউতীয়া কৰবায়া কি কৰিম বাবা আমি ক'ত থাকিম মাক খাইছি থাকব বাবা মাক তো খাইছি থাকব ইমান আধাৰ মাক তো খাইছি থাকব খাইছি থাকব দেছি মিয়াকো কৰি থাকবা দে মিয়াকৰ লগত সি কক গেল কৰে বাবা তো গেলি আমি কাক চাম কাক মাতিম তই চাল পিউচা যদি মই ঘৰৰ পেৰে উলিয়াই আনবা নোৱাৰো বিয়া খাবা যা মই ৰাতি হয় মই জানি আনবা নোৱাৰো আহি বেমাৰ হলিও কথা চলি কক গুচি আপুনি যিহেতু বৌ কেতিয়াবা কেনেকৈ মানে কি ক'ম আৰু শব্দই নাই ক'ব কাৰণে ইয়াতো ফেচটো মনত পৰিলে বিশ্বাসে নহয় যোৱা 22 মাৰ্চত উন্নত চিকিৎসাৰ কাৰণে নিয়া হৈছিল এতিয়াতো গমেই পাইছে তাতে এপলতে আছিল সেনেকুৱা হ'ল ৰবিবাৰৰ পৰা ইয়াক মানে হেৰিত পঢ়োৱা আছিল আৰু আই চি ইউতে আছিল সি তথাপিও ইয়াৰ মনৰ শক্তিটো বহুত বেছি আছিল